এটা সাংঘাতিক মিষ্টেক যিকেইটা প্ৰায় ষ্টুডেণ্টে কৰে বাট মিষ্টেক দুটা কোৱাৰ আগতে মোৰ পৰিচয়টো দিল মোৰ নাম অভিজিত দাস মই বৰ্তমান IIT দিল্লীৰ পৰা বিটেক কৰি আছোঁ দাদা এটা কথা হৈছিল না কি কথা মানে এটা দুদিন আগত এক্সাম এটা হৈছিল ফিজিক্স ফালি দিছোঁ কিন্তু তথাপি অভাৰঅল নম্বৰ বহুত কম আহিছে তই মানে অকল ফিজিক্সে পঢ়া বাকী কেমিষ্ট্ৰি আৰু মেথছ ইগন'ৰ মাৰিছা হয় দাদা কেমিষ্ট্ৰি ইমান ৰাত্তা মাৰিব লাগে আৰু মেথছটো মাথাৰ ওপৰে দি যায় বাট ফিজিক্স চা তই ফিজিক্সত ডিগ্ৰী পঢ়ি থকা নহয় তই কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছা য'ত মানে অভাৰঅল মাৰ্ক ডিপেণ্ড কৰে তো বাকীকেইটা ছাবজেক্ট বেয়া পালেও এটলিষ্ট ডিচেণ্ট মাৰ্ক এটা পোৱাকৈ পঢ়া এটা কাম কৰিব পাৰা কি ফেভৰেট ছাবজেক্টটো একেবাৰে ষ্ট্ৰং কৰি লোৱা আৰু বাকীকেইটা ছাবজেক্ট এনেকৈ পঢ়া যাতে অভাৰঅল এটা ভাল মাৰ্কছ পাই যোৱা থেংক ইউ দাদা আজিৰ পৰা গোটেইকেইটা ছাবজেক্ট পঢ়ি আৰু এটা প্ৰব্লেম হৈ আছে মানে নেক্সট এক্সামত ৱৰ্ক এনাৰ্জি পাৱাৰ পৰা চেণ্টাৰ অফ ন'টছ লাগে মই ৱৰ্ক এনাৰ্জি পাৱাৰ বহুত ভালকৈ কৰিছোঁ মানে এডভান্স একদম অলিম্পিয়াড লেভেললৈকে কিন্তু চেণ্টাৰ অফ ন'টছ এতিয়ালৈকে হোৱাই নাই তো তাত কেনেকৈ নম্বৰ আনিম ভাবি আছোঁ তই চিমিলাৰ মিষ্টেক কৰিছে গম পাইছানে মানে চা তই যিটো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছা তাত প্ৰতিটো চেপ্টাৰৰে নিজা নিজা ৱেইটেজ আছে কাৰণ কোনেও ক'ব নোৱাৰে এক্সামত কোনটো চেপ্টাৰৰ পৰা কিমান কুৱেশ্যন আহিব পঢ়ি যোৱা চেপ্টাৰৰ পৰা কুৱেশ্যন বেছিকৈ আহিলেতো ভালেই বাট লেঠা তেতিয়া লাগিব যেতিয়া পঢ়ি যোৱা চেপ্টাৰৰ পৰা কুৱেশ্যন নাহে বাট যিকেইটা পঢ়ি যোৱা নাই এইকেইটাৰ পৰা বেছিকৈ কুৱেশ্যন আহে মানে মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ হ'ব দাদা আজিৰ পৰা প্ৰতিটো চেপ্টাৰত ইকুৱেল টাইম দিম যাতে গোটেইকেইটা চেপ্টাৰত সমান ষ্ট্ৰেংথ থাকে তো মিষ্টেক কেইটা গম পালাই চাগে তোমালোকে যদি চেম মিষ্টেক কৰি আছা কমেণ্টত জনাবা আৰু নেক্সট টাইমৰ পৰা চেম মিষ্টেক ৰিপিট নকৰিবা আজিকাৰণে বাই বাই